নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশ তথা ৰাজ্যবাসীৰ বাবে দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীক কেইবাটাও ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এনেধৰণৰ খবৰ নিতৌ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যবাসীক কেইবাটাও সুখবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিবনুৱাৰ 2 লাখ টকাৰ সাহায্যৰ পৰা 5 লাখ টকাৰ চিকিৎসা ব্যয় লক্ষ্য কৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ 30 লাখ মহিলাৰ একাউণ্টত 10,000কৈ টকা দিব ৰাজ্য চৰকাৰে। লগতে আত্মসহায়ক গোটৰ মহিলাক ব্যৱসায় কৰিবলৈ টকা দিব চৰকাৰে। অসমৰ নিবনুৱা যুৱক যুৱতীক 2 লাখ টকাৰ আৰ্থিক সাহায্য কৰিব চৰকাৰে। নিবনুৱা যুৱক যুৱতীয়ে বেংকক দিব নালাগে কোনো গ্যাৰাণ্টি। আত্মসংস্থাপনৰ পথ ল'বলৈ নিবনুৱা যুৱক যুৱতীক এই টকা দিব ৰাজ্য চৰকাৰে। লগতে অৰুণোদয় পৰিহাৰ বৃদ্ধি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। 35 লাখ মহিলাক অৰুণোদয় আঁচনিৰ ধন দিয়াৰ লক্ষ্য চৰকাৰৰ। প্ৰতি মাহে 1400 টকাকৈ লাভ কৰিব অৰুণোদয় হিতাধিকাৰীয়ে। ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ড হিতাধিকাৰীলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। 10 মে'ৰ পৰা ৰেচন কাৰ্ড হিতাধিকাৰীক দিয়া হ'ব 5 লাখ টকাৰ চিকিৎসা সেৱা। ৰেচন কাৰ্ড হিতাধিকাৰীয়ে ব্যক্তিগত বা চৰকাৰী হাস্পতালত লাভ কৰিব 5 লাখ টকাৰ চিকিৎসা ব্যয়। ৰেচন কাৰ্ড দেখুৱালেই এই সুবিধা লাভ কৰিব পাৰিব হিতাধিকাৰীয়ে।